মোক ভোট দিয়ক বুলি কোৱাৰ সলনি বিহু খাবলৈহে মাতিছে মৃণাল শইকীয়াই। ঠিক আছে 9 তাৰিখে ভোট দিয়ে আৰাম কৰক কৰি পেলাই 1 বহাগ 15 এপ্ৰিলত মোৰ ঘৰলৈ বিহু খাবলৈ আহিব। য'তেই প্ৰচাৰ চলিবলৈ গৈছে তাতেই তেওঁ বহাগ বিহুৰ প্ৰথম দিনা নিজৰ গৃহলৈ আহি বিহু খাবলৈ নিমন্ত্ৰণ জনাইছে হোমটাই সমষ্টিত ৰাইজক। ঠিক আছে 9 তাৰিখে ভোট দিয়ে আৰাম কৰক কৰি পেলাই 1 বহাগ 15 এপ্ৰিলত মোৰ ঘৰলৈ বিহু খাবলৈ আহিব। হোমটাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়াই এক ব্যতিক্ৰমী পদক্ষেপ দেখা পোৱা গৈছে। ভোটাৰ আহ্বানৰ সলনি তেওঁ ৰাইজক বহাগ বিহুৰ প্ৰথম দিনা নিজৰ ঘৰলৈ আহি বিহু খাবলৈ নিমন্ত্ৰণ জনাইছে। 9 এপ্ৰিলত ভোট দিয়ক আৰু 15 এপ্ৰিলত মোৰ ঘৰলৈ আহি বিহু খাবলৈ নিমন্ত্ৰণ জনাইছো। ঠিক আছে 9 তাৰিখে ভোট দিয়ে আৰাম কৰক কৰি পেলাই 1 বহাগ 15 এপ্ৰিলত মোৰ ঘৰলৈ বিহু খাবলৈ আহিব। এই সৰল আৰু সাংস্কৃতিক আবেদনত সমষ্টিটোৰ ৰাইজৰ মাজত এক বিশেষ সঁহাৰি দেখা গৈছে। ব্যস্ত নিৰ্বাচনী সূচীৰ মাজতো মৃণাল শইকীয়াই ব্যাপক জনসমৰ্থন লাভ কৰিছে। হোমটাই সমষ্টিৰ বিভিন্ন ঠাইত তেওঁ প্ৰচাৰৰ সময়ত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে। স্থানীয় ৰাইজে শৰাই আগবঢ়াই স্বাগতম জনোৱাৰ লগতে গছপুলি উপহাৰ হিচাপে আগবঢ়াইছে। আজি তেওঁ হোমটাই সমষ্টিৰ অন্তৰ্গত লেটেকুজান, বাঁহবাৰী, ৰংব, পাৰ্বতীপুৰ, তেলগৰম আৰু আমলখিটোল আদি অঞ্চলত প্ৰচাৰ চলায়। এসময়ত এজোপা বৃহৎ আমলখি গছক কেন্দ্ৰ কৰি ঠাইখনৰ নামাকৰণ হৈছিল যদিও গছজোপা বয়সৰ ফলত মৰি গৈছিল। সেই স্মৃতি পুনৰ জীয়াই ৰাখিবলৈ স্থানীয় ৰাইজৰ সহযোগত আৰু স্থানীয় ৱাৰ্ড সদস্য বুলু দাসৰ জন্মদিনত মৃণাল শইকীয়াই নতুনকৈ এজোপা আমলখি গছৰ পুলি ৰোপণ কৰে। আপোনালোকে চাই ল'ব, এইবিলাক নিজে আপোনালোক মোৰ লগত ঘূৰিয়ে ফুৰিছে, কেনেকুৱা হয় আপোনালোকে এইটো মূল্যায়ন কৰিব। নাই, ৰাইজক সোধোঁ, ৰাইজে নিজে কয় যে ক'ব নালাগে, আমি যি ক'ব লাগে, আৰু মই ৰাইজক সোধোঁ যে আপোনালোকে কওক, আমি যি ক'ম নিৰ্বাচনৰ পাছত ক'ম বুলি কৈছে। সেইটো বহাগ বিহু যেতিয়া পাতিছোঁৱেই, বিশেষকৈ এইখিনি নতুন সমষ্টি আমাৰ ইফালৰখিনিতো আহিয়ে থাকে। এইসকলকে বহুতে মোৰ ঘৰো দেখা নাই, তো সকলোকে নিমন্ত্ৰণ কৰিছোঁ। মৰঙীত ৰাস্তা ঘাটৰ ইমান বোকা পানী, মানে মই নিজে পগলা হৈ গৈছোঁ। এটা স্থান আছিলে, আজি ৰাইজে মোক ক'লে যে আগতে বহুদিন আগতে সেইকাৰণে আমলখি গছ এজোপা আছিল কাৰণে নামটো আমলখিতল আছিল। আমলখিজোপা সময়ৰ সোঁতত সি ঢুকাই মৰি থাকিলে বয়স হৈ পেলাই। আজি আকৌ বুলু দাসৰ আমাৰ ৱাৰ্ড মেম্বাৰৰ বাৰ্থডে আছিল, তো তেওঁ এটা আমলখি পুলি থৈ দিছিলে যে মোৰ হৈ পেলাই ৰুব। আজি সেইটো ৰুলো, খুব নিজকে ভাল লাগিছে। যি সামাজিক মাধ্যমত কালি আজি এটা পোষ্ট কৰিছিলে, নহয় সেইটো মই বেয়া পাওঁ, কৰি ভাল পায়। সেইকাৰণে তেখেতৰ গাঁৱলীয়া ৰাস্তা গৰু বাটতো বৰ্তমান সভাবোৰত দি ৰাস্তা বনাই দিছে। আমি জানো যে মৃণাল শইকীয়াদেৱে কৰ্মই ধৰ্ম কৰ্মক ভাল পায়। যিসকল আহি ইয়াত নিৰ্বাচনৰ প্ৰচাৰ চলাইছে, কি ক'ব বিচাৰে? হয়, জনপ্ৰতিনিধিসকলে নিৰ্বাচনৰ প্ৰচাৰ চলাইছে ইয়াত, আৰু ৰাইজেও ভাল পাইছে। কেলৈ কি আমাৰ মৃণাল দা বহুতখিনি কাম আমাৰ এইটো এৰিয়াত কৰি দিছে। তেখেতে মানে ধৰক আমাৰ এইটো বাগানবিলাকত যিমানখিনি ৰাস্তা কেঁচা হৈ আছিলে পূৰ্বতে, সেইখিনি ৰাস্তা চব তেখেতে পকীকৰণ কৰি পেলালে। আৰু লগতে মানে কি হৈছে যে যিবিলাক মানে উন্নয়নৰ কাম, আমাৰ ইয়াত মানে উন্নয়নৰ কামত তেখেতে মানে সদায় আগবাঢ়ি আহে। আৰু আমাৰ ইয়াত মানে ল'ৰা এজন বেমাৰ পৰি হায়দৰাবাদত আছিলে, তেখেতক মানে তাৰ পৰা অনাৰ ব্যৱস্থাও কৰিলে, আৰু তেখেতৰ বেমাৰৰ কাৰণে প্ৰায় 30,000 মান টকা তেখেতে সহায়ো কৰিলে মৃণাল দা। তো গতিকে ইয়াৰ বকিয়াল চাহ বাগিচাৰ ৰাইজ আৰু চফেলা চাহ বাগিচাৰ ৰাইজ মানে মৃণাল দাক খুব ভাল পায়। আৰু এতিয়া আমাৰ ইয়াত মানে আৰু মৃণাল দাক কৈছে মানে যিখিনি আঁচনিবিলাক মানে প্ৰায় 80% ৰাইজ অলৰেডি পাই গৈছে, 20% মান ৰাইজক পাবলৈ বাকী আছে। তাকো মৃণাল দা কৈছে যে আগন্তুক দিনত মই সেইবিলাক সম্পূৰ্ণৰূপে মানে ইয়াত যাতে 100% আঁচনি যাতে সমূহ ৰাইজে পায়, সেইবিলাক কথা তেখেতে কৈছে। আৰু গতিকে সেই তেখেতৰ কথা শুনি ৰাইজে খুব ভাল পাইছে। বিজেপি চৰকাৰলৈ সুখী নে আপোনালোক? আমি বিজেপি চৰকাৰ লৈ পেলাই আমি বহুতেই সুখী। কেলৈ কি আগৰ চৰকাৰবিলাকে যিখিনি কাম কৰা নাছিলে, বিজেপি চৰকাৰে বহুত কম সময়ৰ ভিতৰত সিমানখিনি কাম কৰি দেখুৱাই দিলে। তো গতিকে আমি বহুত সুখী বিজেপি চৰকাৰক লৈ পেলাই।